বলক ৰিচাৰ্জ কৰোঁ এয়াৰটেলত ৰিচাৰ্জ কৰোঁ কাৰণ এয়াৰটেলে লৈ আহিছে তাবৰতোৰ জবৰদস্ত অফাৰ। এনেকুৱা অফাৰ যদি এয়াৰটেলে আগতে লৈ আহিলেহেঁতেন তেতিয়াহ'লে এয়াৰটেল বা অন্য চিম এনেকুৱা যদি অফাৰ লৈ আহিলেহেঁতেন সেইবিলাকৰ পৰা জিঅ' কোনেও নল'লেহেঁতেন। যেতিয়া জিঅ' আহিছিলে 4G সময়ত সেইখিনি সময়ত মানুহে দলে দলে আমি ফ্ৰেণ্ডবিলাক একেলগে ওলাই আহিছিলোঁ মানে জিঅ'ৰ চিম ল'ব লাগে। আমি আধাৰ কাৰ্ড মানে বনাইছিলোঁ সেইখিনি সময়ত নতুনকৈ আধাৰ কাৰ্ডেৰে পূৰা জিঅ'ৰ চিম লৈ আহিছিলোঁ। এনেকুৱা অফাৰ যদি এয়াৰটেলে আনিলেহেঁতেন মানে তেতিয়া কোনেও দিনেও এয়াৰটেলক এৰি কোনেও নগ'লেহেঁতেন। খুব ভাল এটা অফাৰ লৈ আহিছে, বহুত বঢ়িয়া এটা অফাৰ লৈ আহিছে। আপুনি জানে 129ত এয়াৰটেলে 28 দিনৰ কাৰণে মাত্ৰ 1 GB কৈ দি আছিলে ইমান দিনে। 129 ৰিচাৰ্জ কৰিলে 1 GB 28 দিনত পাইছিলে। আৰু সেই একেটা বস্তুতেই 129 যদি আপুনি ৰিচাৰ্জ কৰে এতিয়া আপুনি 2 GB পাব। 2 GB 28 দিনৰ কাৰণে নহয়, ডেইলি 2 GB কৈ পাব আপুনি। ডেইলি 2 GB কৈ পাব আপুনি 129 ৰিচাৰ্জ কৰক বলক। এইটোতো সৰু এটা অফাৰ হ'ল। ইয়াৰ লগতে যিটো অফাৰ লৈ আহিছে নহয় এইটো অফাৰ একো নহয়, ইয়াতকৈ ডাঙৰ অফাৰ মই আপোনাক কৈ দি আছোঁ। যোৱাকালি আহি পাইছে বস্তুটো, আপোনাক মই কৈ আছোঁ প্ৰথমবাৰৰ কাৰণে মই ভিডিঅ'ত দি আছোঁ 249 যদি ৰিচাৰ্জ কৰে আগতে পাইছিলে আপুনি ডেইলি 2 GB কৈ, এতিয়া 129 ৰিচাৰ্জ কৰিলে সেই বস্তুটো পাই যাব। তেতিয়া 249 ৰিচাৰ্জ কৰিলে কি পাব মই কৈ আছোঁ। 249 যদি ৰিচাৰ্জ কৰে তেতিয়াহ'লে আপুনি ডেইলিকৈ 2 GB তো পাবয়ে, সেইটো ঠিকে আছে। ইয়াৰ লগতে আপোনাৰ লাইফ ইঞ্চুৰেঞ্চ হৈ যাব 4 লাখ টকাৰ। 4 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ হৈ যাব আপোনাৰ। ইয়াৰ কাৰণে কোনো এক্সট্ৰা প্ৰিমিয়াম কিস্তি একো দিব নালাগে। বাছ আপোনাৰ বয়সটো 18 বছৰৰ পৰা 54 বছৰ বয়সলৈ হ'ব লাগিব। চৰি, যাৰ 18 বছৰ হোৱা নাই বা 54 বছৰতকৈ বেছি হৈছে আপোনালোকৰ কাৰণে নহয় প্লানটো। মই ভাবোঁ বেছিভাগ মানুহে 18 বছৰৰ পৰা 54 বছৰৰ ভিতৰত হ'ব বয়সখিনি। আপোনালোকৰ কাৰণে এনেকুৱা সুখবৰ কি হ'ব পাৰে যে আপুনি মোবাইলত ৰিচাৰ্জ কৰিব 249 টকাৰ, ইয়াৰ লগতে আপুনি 2 GB কৈ ডাটা ডেইলি পাই যাব 28 দিনৰ কাৰণে। ইয়াৰ লগতে আপুনি বঢ়িয়া জবৰদস্ত লাইফ ইঞ্চুৰেঞ্চ পাব 4 লাখ টকাৰ। কিবা এটা হৈ গ'লে আপোনাৰ পৰিয়ালে পাব 4 লাখ টকা। বাপৰে বাপ, কেৱল এইটোৱেই বস্তুৱেই নহয়, এই বস্তুটোৰ লগত এয়াৰটেলে আৰু বহুত অফাৰ লৈ আহিছে এটা অফাৰ হৈছে আপুনি যদি 4G ফোন কিনে নহয় 2000 টকা আপোনাৰ কেশ্ববেক দিব। বাপৰে বাপ, 2000 টকাৰ কেশ্ববেক। এয়াৰটেলে এই কামটো কৰিলে, এয়াৰটেলৰ এইটো অফাৰ চাই মানে বাকী যিমান টেলিকম ইণ্ডাষ্ট্ৰি আছে চবৰ মাথা নষ্ট হৈ গৈছে, একদম মূৰ গৰম হৈ গৈছে। ইমান মানে ভাল অফাৰ এতিয়ালৈকে কোনেও দিয়া নাই। ইতিহাসত কৈছোঁ, ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অফাৰ এয়াৰটেলে লৈ আহিছে। আৰু এতিয়া যিখিনি মানুহে মানে মই নিজেও কৈ আছোঁ, মই যোৱা মাহতে এয়াৰটেলত আছিলোঁ। এয়াৰটেলৰ অফাৰবিলাক মোৰ ভাল লগা নাছিল, সেইকাৰণে মই জিঅ' লৈছোঁ। এতিয়া মই জিঅ' ইউজ কৰি আছোঁ, কিন্তু এতিয়া মই মাথা মাৰি আছোঁ মই কিয় জিঅ'ত আহিছোঁ। কাৰণ এনেকুৱা এটা 4 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ কভাৰ কৰিব জাষ্ট মোবাইল ৰিচাৰ্জ কৰিলেই। এই বস্তুটো মানে ইমান ভাল লাগিছে, কাৰণ দুখীয়া মানুহখিনি এতিয়া যিখিনি মানুহে লাইফ ইঞ্চুৰেঞ্চ কৰিব নোৱাৰে জাষ্ট মোবাইল ৰিচাৰ্জ কৰিব, তাৰ কাৰণে পাব লাইফ ইঞ্চুৰেঞ্চ। বহুত ভাল লাগিছে। এতিয়া মানুহখিনি দলে দলে গৈ আপোনালোকে জাষ্ট ৰিচাৰ্জ কৰক 249, আৰু যাৰ ইমান লাইফ ইঞ্চুৰেঞ্চ নালাগে, অলৰেডি লাইফ ইঞ্চুৰেঞ্চ আছে বা দৰকাৰ নাই, সেইখিনি মানুহে 129 কেৱল ৰিচাৰ্জ কৰিলে আপুনি দিনত 2 GB কৈ পাব। আৰু যিখিনি মানুহ জিঅ' ইউজ কৰি আছে নহয় আপোনালোকে হতাশ হ'ব নালাগে। আমাৰ যিখিনি বিশ্বাস, যেতিয়া বাকী নেটৱৰ্কে এইবিলাক অফাৰ দিয়া নাছিল সেইখিনি সময়তে জিঅ'য়ে 1 বছৰৰ কাৰণে আমাক ফ্ৰী 4G দিছিলে, মনত আছে? ফ্ৰী 4G 1 বছৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে। যদি এয়াৰটেলৰ এই অফাৰৰ পিছত জিঅ'ই কোনো এটা অফাৰ নাআনিব, এইটো হ'বই নোৱাৰে। মোৰ বিশ্বাস, আশা কৰোঁ অতি সোনকালে জিঅ'ই হয়তো এনেকুৱা অফাৰ লৈ আহিব। সেইকাৰণে টেনশ্যন ল'ব দৰকাৰ নাই। আপুনি কোনটো চিম ব্যৱহাৰ কৰিব এইটো আপোনাৰ কথা, কিন্তু বৰ্তমান যিটো অফাৰ লৈ আহিছে মাথা নষ্ট কৰি দিয়া অফাৰ, একদম বহুত বঢ়িয়া অফাৰ। 129ত 2 GB কৈ ডেইলি, 249ত ডেইলি 2 GB কৈ হোৱাৰ লগে লগে 4 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ। বাপৰে বাপ, এতিয়ালৈকে যদি আপুনি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আপোনাৰ বন্ধু বান্ধৱ যিমান মানে আপোনাৰ যিমান মানুহ আছে না চবকে শ্বেয়াৰ কৰি দিয়কচোন। চবেই যাতে নিউজটো পাই যায় আৰু চবেই মানে দিল খুশ হৈ যায়, মানে এনেকুৱা বহুত বঢ়িয়া লাগিছে।